এটা কথা মনত ৰাখিবা, যদি তোমালোকে কষ্ট নকৰা তেতিয়াহ'লে তোমালোকে কেতিয়াও সাকসেস হ'ব নোৱাৰা। তোমালোকে ইমান কষ্ট কৰা ভিতৰৰ পৰা যাতে তোমালোকৰ কষ্টই হাৰ মানে যে নহয় ই কষ্ট কৰিবই, সেইকাৰণে তোমালোকে সাকসেস হবাই। তো সাকসেস হ'বলৈ হলে তোমালোকে কি কৰিব লাগিব? কষ্ট কৰিব লাগিব। সো কেতিয়াবা এনেকুৱা হয় যে যিহেতু ৰোল নম্বৰ 1 থাকে 2 থাকে, সিহঁতে তোমালোককে বেছি পাৰে, কিন্তু তোমালোকে দুৰ্বল হোৱা, কেতিয়াবা ভিতৰৰ পৰা একেবাৰে ভাঙি যোৱা। ভাঙিব নালাগে। তুমি যিমান কষ্ট কৰিবা সেই কষ্টৰ ফল তুমি নিজে পাবা। তুমি 1 ঘণ্টা যদি পঢ়া সেই 1 ঘণ্টাৰ ফল তোমালোকে নিজে পাবা। তুমি যদি 10 ঘণ্টা পঢ়া সেই 10 ঘণ্টাৰ ফল তোমালোকে নিজে পাবা। মনত ৰাখিবা, হয়তো তোমাৰ ক্লাছত ৰোল নম্বৰ 1, ৰোল নম্বৰ 2, ৰোল নম্বৰ 3 সিহঁতে বেছি পাৰে তোমাতকে, কিন্তু এটা কথা মনত ৰাখিবা, সিহঁতে কষ্ট বেছি কৰে কাৰণে সিহঁতে পাৰে। তুমি নিজকে সময় দিয়া। এইবিলাক যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে আকৌ চোৱা, লাহে লাহে চোৱা, স্লো মোশনত চোৱা, নিশ্চয় তোমালোকে বুজি পাবা। আৰু যেতিয়া তোমালোকে এই বেসিকবিলাক যেতিয়া তোমালোকে বুজি পাবা নহয়, তেতিয়া চাবা যে গণিত কিমান সহজ হয়, তেতিয়া বুজি পাবা। আৰু যেতিয়া গণিত বুজি পাবা তেতিয়া তোমাৰ পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট লাগিব। কিছুমান ষ্টুডেন্ট এনেকুৱা হয় গণিত বহুত কষ্ট পায় কাৰণে পঢ়িব মন নাযায়, দুৰ্বল লাগে, নিজকে একেবাৰে মানে এলেহুৱা বনাই দিয়ে যে মোৰ পঢ়িবই মন নাযায় কাৰণ মই নোৱাৰো, ইমান চেষ্টা কৰোঁ। চোৱা, সকলোৰে ঘাত প্ৰতিঘাত হয়, সকলোৱে তাৰ পৰা উঠি আহে যিহতে সাকসেস হয়। সেই ঘাত প্ৰতিঘাতৰ মাজৰ পৰাই কিন্তু উঠি আহি কেনে সাকসেস হয়। তুমি তোমাৰ ফিউচাৰ তুমি নিজে লিখা। তুমি যেতিয়া এই ঘাত প্ৰতিঘাতৰ মাজৰ পৰা কষ্টৰ বিনিময়ত যেতিয়া তোমালোকে উঠি আহিবা, তেতিয়া তুমি বেলেগক মোটিভেট কৰিব পাৰিবা যে হয় মই ইমান কষ্ট কৰি মই এতিয়া বৰ্তমান এইটো পজিশনত আহিছো। মই ক্লাছ 10ত ক্লাছ 9ত মই গণিত পৰা নাছিলো, কিন্তু কনফিডেন্স আহি কেনে মোৰ কনফিডেন্স বঢ়াই দিছে, তেতিয়াৰ পৰা মই গণিত পাৰিছো। সেই তেতিয়াই তোমালোকে যেতিয়া সাকসেস হবা তেতিয়া তোমালোকে এনেকুৱাকে ক'ব পাৰিবা। সেইকাৰণে সাকসেস হোৱাটো বহুত দৰকাৰ। যদি তোমালোকে সাকসেস নোহোৱা তেতিয়াহ'লে তোমালোকৰ কথা কোনেও নুশুনে। কোনে শুনিব কোৱা? কোনেও নুশুনে। কিন্তু তোমালোকে যদি সাকসেস হোৱা, চাবা যে তোমালোকৰ ৰিলেটিভছ যদি কোনেও নাথাকে নহয়, কোনো চিনাকিও যদি নাথাকে, সিও তোমাক ৰিলেটিভ বুলি পৰিচয় দিব। বুজি পাইছা? সেইকাৰণে সাকসেস হোৱাটো বহুত দৰকাৰী। তুমি কষ্ট কৰা, নিশ্চয় তোমালোকে পাবা। চেষ্টা কৰিলে নোপোৱা, কাৰণ চেষ্টা যেতিয়া তোমালোকে কৰিবা, চেষ্টাটোৱে এটা হ'ল তোমাৰ মেইন উইক পইণ্ট। কাৰণ আমি কি ক'ম? নিজকে সান্তনা ল'ম যে মই কৰিছিলো, চেষ্টা কৰিছিলো, কিন্তু মই নোৱাৰিলো, মোৰ দুখ নহয়। এইটোৱে হ'ল প্ৰব্লেম। চেষ্টা কৰিব নালাগে, তুমি কৰা, তুমি পাৰিবা। কাৰণ চেষ্টা যদি যোৱা যে মই চাওঁ, আৰু কেতিয়াবা এনেকুৱা হয় না নাই, ঠিক আছে মই চাওঁ কৰি কিনে, যদি সেইটো হয় তেতিয়াহ'লে ক'ব যে চেষ্টা কৰিছো, পাৰিছো। আৰু যদি নহয় তেতিয়াহ'লে কি ক'বা? তেতিয়া ক'ব যে নাই মইতো চেষ্টা কৰিছো, মোৰ দুখে নহয়। হয় না নাই? সেইকাৰণে চেষ্টা কৰিব নালাগে, কেতিয়াও কৰিব লাগে, চেষ্টা কৰিব নহয়। কাৰণ যদি চেষ্টা কৰিব যোৱা তাতেই তোমাৰ কি থাকে? কুৱেশ্যন মাৰ্ক থাকে। কাৰণ যদি নোৱাৰা তেতিয়াহ'লে নিজৰ দুখ যিটো, নিজৰ কষ্ট যিটো কম কৰিছা, সেই কমটো ক'ত দিবা? যে মই চেষ্টা কৰিছিলো, মই নোৱাৰিলো। তাৰ মানে তোমাৰ দুখ নহয়। কিন্তু এটা কথা, বেলেগে সাকসেস হৈ আছে, কিহৰ বিনিময়ত হৈ আছে? কষ্টৰ বিনিময়ত হৈ আছে। তুমি কষ্ট কৰা, নিশ্চয় সাকসেস হবাই। তো চেষ্টা কৰিব নালাগে, কৰা, মাষ্ট হ'ব। কেতিয়াবা এনেকুৱা হয় না নাই যে কিবা এটা গণিত কৰি আছা নহ'ল, তেতিয়া আমি কি কওঁ? মইতো কৰিছো, নহয়, তেতিয়াহ'লে মোৰ দুখটো নহয়, মই চেষ্টা কৰিলো, মোৰ নহ'ল। তাৰমানে মই মোৰ দুখৰ পৰা ক'ত গ'লো? দূৰত গ'লো। সেইকাৰণে চেষ্টা কৰিব নালাগে। যদি চেষ্টা কৰা তাতেই পচিবিলিটি কমি যায়। সেইকাৰণে কৰিব লাগে, চেষ্টা নহয়, কৰিব লাগে। কৰিম সেইটো লাগিব। বুজি পাইছা? এতিয়া 1 ঘণ্টাত হ'ব পাৰে, 2 ঘণ্টাত হ'ব পাৰে, 3 ঘণ্টাত হ'ব পাৰে, কৰিম হ'ব লাগিব, চেষ্টা নহয়। যদি তুমি চেষ্টাৰ মাজত যোৱা তেতিয়া তোমাৰ হ'ব যে মই চেষ্টা কৰিছিলো, হোৱা নাই। কিন্তু এটা কথা, সেই কুৱেশ্যন বেলেগে কৰিছে। কিয় কৰিছে? তুমি হয়তো 2 ঘণ্টা টাইম দিছা, তুমি হয়তো 1 ঘণ্টা টাইম দিছা, যিজনে কৰিছে সেইজনে 4 ঘণ্টা টাইম দিছে, 5 ঘণ্টা টাইম দিছে, সেইকাৰণে হৈছে। সেইকাৰণে তুমি চেষ্টা কৰিছা, নহ'ব। তুমি কৰিব লাগিব। তুমি যদি কলা হয় যে মই কৰিম, তেতিয়া তোমাৰো 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা, 7 ঘণ্টা লৈ কিনে তুমি কৰিয়ে গলা হয়, শেষত অৱশেষত তুমি কি হলা হয়? সাকসেস হ'ল। সেইকাৰণে তোমালোকে কষ্ট কৰা, মাষ্ট সাকসেস হবা। তো আজিৰ